নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই আজি এটা নতুন ৰেচিপি আগবঢ়াইছোঁ। লাওৰ গুটিৰ সৈতে শ'ল মাছ বনাম বুলি ভাবিছোঁ। ৰেচিপিটো আপোনালোকে চাবচোন। আশা কৰোঁ আপোনালোকে মৰম দিব আৰু কিবা ভুল হ'লে মোক কমেণ্ট বক্সত জনাই দিব। তেতিয়াহে মই মোৰ ভুলবোৰ শুৱৰাব পাৰিম। এয়া চাওক, লাওৰ গুটিৰ সৈতে শ'ল মাছৰ আঞ্জাখনৰ কালাৰটো কি ধুনীয়া যে দেখিছে। খাবলৈও তেনেকুৱা বহুত ভাল লাগে। আপোনালোকেও কেতিয়াবা মোৰ দৰে বনাই খাই চাবচোন। এতিয়া বলকচোন চাওঁ এইখন আঞ্জা বনাবলৈ কি কি যোগাৰ লাগে। এয়া মই এটা পিঁয়াজ কাটি লৈছোঁ, এটা শ'ল মাছ কাটি লৈছোঁ, অকণমান লাওৰ গুটি লৈছোঁ আৰু দুটামান জলকীয়া আৰু অকণমান জিৰা, নহৰু আৰু অকণ পেকেট মছলা। লগতে মই আলু এটাও পিটিকি লৈছোঁ। এইখিনি যোগাৰ হ'লে আমি আঞ্জাখন বনাব পাৰিম। মাছটো পিছে আমাৰ পুখুৰীৰে যে, বেছি ডাঙৰ নহয়, সৰু মাছ। আপোনালোকে যিকোনো মাছেৰে বনাব পাৰিব। বলকচোন এতিয়া মই মাছখিনি ভাজি লওঁ। এয়া মাছ ভাজি উঠি মই মিক্সিতে লাওৰ গুটিখিনি পিচি ল'লোঁ। লাওৰ গুটিখিনি পিচি ইয়াৰ ৰসটোৱে উলিয়াই ল'ব লাগিব। চেকনাত চেকি সীতাটো পেলাই দিব লাগিব, নহ'লে আঞ্জাখন জাবৰ জাবৰ লাগিব। এতিয়া মই কেৰাহীত তেল দিছোঁ। তেলখিনিতে মই এতিয়া কাটি থোৱা পিঁয়াজটো দি দিম, লগত দুটা জলকীয়াও দি দিছোঁ। পিঁয়াজখিনি ৰংচোৱা হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াত মই অকণমান হালধিৰ গুড়ি দিম। ইয়াত মই হালধিখিনি দি দিলোঁ। এতিয়া ভালদৰে লাৰি পিটিকি থোৱা আলুখিনিও মই ইয়াত দি দিলোঁ। এতিয়া ভালদৰে আলুখিনি, পিঁয়াজটোৱে আৰু হালধিখিনি ফ্ৰাই কৰি ল'ব লাগিব। আৰু মই পেকেট মছলাখিনিও দি দিলোঁ। মিট মছলা, ৰেড চিলি, গৰম মছলাখিনি বাৰু পিছত দিম। এতিয়া মছলাখিনি ভালদৰে ভাজি লৈ এতিয়া সেই লাওৰ গুটিৰ ৰসখিনি দি দিলোঁ। আপোনালোকে অনুযায়ী পানী দিব। মই আমাৰ 4জন মানুহৰ অনুযায়ী পানী দিছোঁ। এতিয়া মই ইয়াত নিমখ দিম। আৰু এতিয়া মই ইয়াত ভাজি থোৱা মাছখিনি দি দিম আৰু আঞ্জাখন ভালদৰে লাৰি উতলাই আহিবলৈ দিম। চাওকচোন কি ধুনীয়া দেখিছে, একেবাৰে চামনি পৰি যায় আঞ্জাখনত। এয়া এতিয়া মোৰ উতল আহি গ'ল আঞ্জাখনত। মই অকণ গৰম মছলা দি দিলোঁ। এয়া চাওক, আঞ্জাখন কি ধুনীয়া এটা গোন্ধ ওলাইছে। খাই বহুত ভাল লাগে। আপোনালোকেও কেতিয়াবা বনাই খাবচোন, ভাল পাব। এয়া মোৰ আঞ্জা হৈয়ে গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাম। এয়া চাওক, লাওৰ গুটিৰ আঞ্জাখন কি ধুনীয়া কালাৰ হৈছে। ইয়াত মোৰ কিবা ভুল হ'বও পাৰে, মই ইমান নাজানো। আপোনালোকে ভুল হ'লে মোক কমেণ্ট বক্সত জনাই দিব। থেংক ইউ, ধন্যবাদ।